আসসালামু আলাইকুম দোস্ত, আপোনালোকে দেখিবলৈ পাইছে আজি আমি যাব ওলাইছোঁ ক'ত। যোৱাৰ পিছত ইনশাল্লাহ আপোনালোকে দেখিবলৈ পাব। আমাৰ তাৰ পৰিৱেশ বহুত ভাল লাগি আছে দেখি কিনে। এতিয়া আপোনালোকে আমাৰ ঘৰ দেখিবলৈ পাইছে তাতে, আৰু এই আমাৰ ঘৰৰ ওচৰৰ এইবিলাক পৰিৱেশ মজা। আৰু আমাৰ লগত আমাৰ সৰু ভাই মায়াজুৰ ৰহমান আৰু শরীফুল ইসলাম। শরীফুল, এটা সালাম দিয়া। সালাম সালাম সালাম। আসসালামু আলাইকুম। জিকা তো সারা ভালো আছেন? সারা আছে, ভালো আছে। ও ভিডিও লাইক করিও, শেয়ার করে দিও। ভিডিও লাইক করে শেয়ার করে দিও। ঠিক আছে, তেনেহ'লে বন্ধুসকল আজি ব্লগ আৰম্ভ কৰোঁ। আপোনালোকে দেখিবলৈ পাইছে আমি যাব ওলাইছোঁ। এতিয়া আমি আহি পাইছোঁ গেটখন। দেখিবলৈ পাইছে এয়া বেয়া ৰ'দ পুৰা। আমি লাহে লাহে যাই আছোঁ তাতে। আমার গেট ভালো আছে। 50 টাকা, 40 টাকা, 50 টাকা, 10 টাকা, 100 টাকা পুরা পুরি। আপোনালোকৰ তাত গাড়ী পাৰ্কিং হয়? হ্যাঁ, পার্কিং সার্কিং সব ইয়ে পেলা। গাড়ী পাৰ্কিং বন্ধুসকল, বহুত মানুহ আহিছে। এইবিলাক মানুহ কাৰ্বি আংলঙৰ পৰা চাগে আহিছে। সকলো পিনে চাই কিনে যাই আছে। গাইজ আমি আহি জাষ্ট শান্তি লাইন পালোঁ অলৰেডি। তাতে বাইকৰ পৰা নামি আগত যাই আছোঁ। আপোনালোকক দেখুৱাম ইনশাল্লাহ। তাতে কি দেখিবলৈ পাইছে, আগত মায়াজুৰ আৰু শৰীফুল যাই আছে। আমি পিছপিনে যাই আছোঁ। আমাৰ লগতো আৰু পিছত মানুহ আহি আছে। মানুহ আমাৰ লগতো যাই আছে চাব। তাতে মই মোবাইলত দেখিছিলোঁ আগত। মোৰ ঘৰৰ ওচৰৰ পৰা মানুহ যেতিয়া আহিছিলে সিহঁতৰ মোবাইলতো মই দেখিছিলোঁ। তাতে ওপৰৰ পৰা পানী বহে যে, এইখিনি পানী আহি আছে ওপৰৰ পৰা। মানুহ আগত চাই আছে, মই যাই আছোঁ লৈ কিনে আপোনালোকক দেখুৱাম ইনশাল্লাহ। এই তাতে মাইকী মানুহ বহি আছে। এয়া মানুহ বেলেগ জেগাৰ পৰা আহিছে টুৰিষ্ট স্পটত আহি কিনে আমাৰ এইখিনি জেগা চাই আছে। মজা। আপোনালোকেও চাগে দেখি কিনে বহুত ভাল লাগিছে। আমাৰ এযোৰ বহি আছে, সি মোৰ আগত আহিছে, আহি কিনে চাই লৈছে চাগে এইখিনি জেগা। চাই কিনে ভালেই লাগে। দাদা ক'ব নেকি আপোনালোক ক'ৰ পৰা আহিছে? আল্লাহ বাবা প্ৰভু কৃষ্ণ হৰে ৰাম। লেংগুৱেজ কথা পাতি আছে সিহঁতে।
মজাকে মানুহ গা ধুই আছে। বন্ধুসকল তাতে এখন দলং আছে, দলঙৰ পিছপিনে পানী যাই আছে, চাবলৈ পাইছে মজা ডাইৰেক্ট। মই নামি কিনে তলত আপোনালোকক দেখুৱাই আছো। তাতে কোনো আৱাজে নাই, ডাইৰেক্ট অকল পানীৰে আৱাজ। বহুত ধুনীয়া পানী। এইখিনি পানী আকৌ ক'ৰ পৰা আহি আছে? জায়গাটা দেখে বুঝতে লেগেছে, তাতে পানি নিয়ে যাচ্ছে। এটা প্রফেসর কম বেশি নাই, কারণ কম থাকে। শরীফুল, কি খবর সবার? দেখা মতো কম। বন্ধুসকল, মোৰ ভিডিঅ'টো যোনে ইউটিউবত চাব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ফেচবুকত চাই পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া দেখিবলৈ পাইছে শৰীৰটো লাই কিনে পূৰা নামি গৈছে, তাতে পানী পূৰা ধুনীয়া পানী আৰু হাত ধুই কিনে ভালে লাগে। শৰীৰবোৰ গা ধুইছে পূৰা পৰি গৈছে, ভিজি গৈছে, পূৰা তিতি গৈছে। চাচোন কি হ'ল পূৰা তিতি গ'ল। দাদা এনেকৈ মানুহে গান মাৰে নেকি? বন্ধুসকল, এটা এক্সিডেণ্টটো হৈ গ'ল, আপোনালোকে চাগে দেখিবলৈ পাইছে পূৰা। মানুহ বেলেগৰ পৰা আহিছে, মানুহ তাতে বহি আছে ওপৰত চাই আছে। আমি তলত যাবলৈ ট্ৰাই কৰি আছো। মানুহ তাতে ওচৰত বহি আছে আৰু বহুত মানুহ গা ধুই আছে। মই আপোনালোকৰ যাই আছো। শৰীৰবোৰ পূৰা ফ্ৰী, এনেকুৱা লাগি আছে তাৰ ঘৰৰ নিচিনা পূৰা খোজকাঢ়ি আছে। 2-3 বাৰ পানী তেনে কৰি কিনে কাপোৰ চবকেইটা টুটি আছে তাৰ, তাকে আৰু খোজকাঢ়ি আছে তাতে পানী। আমি কান্তিলাঞ্চুৰ এই পাৰ্কৰ পৰা আহিলোঁ। এতিয়া আমি অলৰেডি আহি তাতে নেক্সট এখন পাৰ্কত আহিছোঁ। আপোনালোকক দেখুৱাম। এতিয়া আপোনালোকে দেখিবলৈ পাইছে তাত
বেলেগ জেগাত টুৰিষ্ট সকলো আহিছে। এই শ্বৰীফুল মাহেজুৰ তাৰ আগত সোমাই কিনি বহি আছে। ওপৰত ঘৰ এখন বনাই দিছে তাতে। মজা কেমেৰা। শ্বৰীফুল ইছলাম অলৰেডি আগৰ পৰা আহি কিনে বহি আছে, চলি আছে পুৰা মজা। চবতকে মজা লাগি আছে। শ্বৰীফুল কেনেকুৱা লাগি আছে কোৱা? মজা লাগছে নি? দিতাম না ঠেলাইতাম না বহি, ঠেলা দেওয়া লাগতো না। চলো চলো আগে যাই, আও আও। এয়া মানুহ পাহাৰ আপোনালোকে দেখাবলৈ পাইছে। ইয়াত হয়তো সকলোকৰ পৰা আহিছে, আহি কিনে এইখিনি মিটিং লগাই দিছে কিবা। 2001 পৰা এই ক্লাবৰ লগত আছোঁ, বহুত ভাল লাগিছে। তেনেকৈ ভাবোঁ আকৌ ৰাইড কৰি থাকিম। 2021 প্লাছ 20 21 এতিয়া আমি ঘৰত সকলোৱে ট্ৰাই কৰিম। এখন এখন ঘৰ মোৰ ওপৰত আপোনালোকে দেখিবলৈ পাইছে। মই মানে বিচাৰোঁ আমি একেলগে খুব ধুনীয়াকৈ আকৌ এবাৰ অলৰেডি শ্বৰীফুল ইছলাম বহুত বাৰ প্ৰভাইড কৰিম। খানা ফটো মাৰা। মোৰ নিজৰ প্ৰব্লেম কাৰণে আই মিছ এখন আকাশৰ ওপৰত hopefully in the near future we will ride again. মই উঠি আছো, মই ব্লগ লৈ উঠি আছো। শ্বৰীফুল মজা ওপৰত উঠি কিনি ভালে লাগি আছে, ভালে লাগি আছে। ওপৰত দেখোন এখনো চেয়াৰ নাই, খালী ঘৰ। মোৰ লাগিছিল যে এখনো চেয়াৰ থাকিব পাৰে ভিতৰত, চেয়াৰ টেয়াৰ নাই। শ্বৰীফুল কেমেৰা পুৰা মজা পাইছা। চাওঁতে এনেকুৱাতো দিনত ইমান ভয় লগা নাই বাৰু, কিন্তু এইখিনি ৰাতি দেখিলে বহুত ভাল লাগে। তাতে ৰ'দ পুৰা জংঘলৰ মাজত এয়া গাড়ী যাই আছে। মই আপোনালোকক বেক কেমেৰাত দেখুৱাইছোঁ, এয়া দেখিবলৈ পাইছোঁ।